Rangam lutat kana takamam kumul sudung. Poila dune ko kono lepa geomne lutat ko. Online class ilanam lagange dolung dolulo internet networkam airupa aidopa tawaram telik bi amna rutum mirum kekhop mohontobi kinmoru. Poila dune ko kono lepa geomne lutat ko. Online class ilanam lagange dolung dolulo internet networkam airupa aidopa tawaram telik bi amna rutum mirum kekhop mohontobi kinmoru. Ada press meet kaki kinmanam longado sampahiluto. Lockdown arado poila dune ko konanga airupe ngasollo network pamala airupe ngasollo dun adam kapasula se bottapangna lutadam press meet kaki kinmodungamna sampaluto আমি লক্ষ্য কৰিছো যে আমাৰ যেতিয়া কোভিড আৰম্ভ হ'ল কোভিড-19 আৰম্ভ হোৱাৰ পিছৰ পৰা আমাৰ স্কুলসমূহ বন্ধ হৈ আছে ক্লাছ আমাৰ হয়তো অনলাইন হৈছে আমি বহুত ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই নেটৰ কাৰণে আমাৰ নেট নথকাৰ কাৰণে বহুত ঠাইত পৰা নাই এতিয়া আজি কেবিনেটে সিদ্ধান্ত লৈছে আৰু তথ্য প্ৰযুক্তি বিভাগক তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে আমাকে দায়িত্ব দিছে যে ইয়াত য'ত যেনেকে প্ৰয়োজন আছে সকলোতে মোবাইল টাৱাৰ অতি সোনকালে নিৰ্মাণ কৰিব লাগে আৰু তাৰ কাৰণে জিলাৰ উপায়ুক্তসকলক যেনে দায়িত্ব দিব লাগে বা আমাৰ আইটি বিভাগে যিখিনি কৰিব লগা আছে সেইখিনি আমি তৎকালীনভাৱে কৰিবলৈ আজিৰ কেবিনেটে আমাক দায়িত্ব দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে গতিকে এইখিনি যাতে সমগ্ৰ অসমত চুকে কাণে সকলোতে যাতে নেট পায় মোবাইল এক্টিভ হয় আৰু আমাৰ সকলো অন্যান্য কামৰ লগতে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যাতে অনলাইন ক্লাছ কৰিব পাৰে নহয় আমি যিসকল আগবাঢ়ি আহে আজি যদি ৰিলায়েন্স আগবাঢ়ি আহে তেওঁলোকক দিম আজি যদি অন্য এয়াৰটেল আগবাঢ়ি আহে তাৰ মানে ইয়াৰ যিটো প্ৰক্ৰিয়া আমাৰ আইটি পলিচি এখন আছে মই এজ এ আইটি মিনিষ্টাৰ অকণমান আৰু কৈ দিছোঁ বেছিকৈ আইটি পলিচি আমি যোৱাবাৰে লৈছোঁ কিন্তু আইটি পলিচিৰ ভিতৰতো চৰকাৰী মাটিত ফৰেষ্টৰ মাটিত অন্যান্য সুবিধাজনক জাগাত যিখিনি নো অবজেকশ্যন লাগে যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আমি খুব সহজলভ্য কৰি দিম তেখেতসকলে যাতে ক'তো দৌৰি ফুৰিব নালাগে যিয়ে আগবাঢ়ি আহিব তেওঁলোকে আমি মোবাইল টাৱাৰ নিৰ্মাণ কৰিবলৈ দিম আৰু প্ৰয়োজন হ'লে কোনোবা ঠাইত যদি বিজনেছৰ কাৰণে ইণ্টাৰেষ্টেড নহয় কাৰোবাক আমি ৰিকুৱেষ্ট কৰি হ'লেও মোবাইল টাৱাৰ বহুৱাৰ ব্যৱস্থা কৰিম